নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক বৰপথাৰৰ এটা ছেকেণ্ড হেণ্ড ডিলাৰ দেখাব বিচাৰিছোঁ, যিটো ছেকেণ্ড হেণ্ড ডিলাৰত বিভিন্ন ধৰণৰ দুচকীয়া বাহন আপোনালোকে অতি কম মূল্যত তথা বিভিন্ন সুবিধা আদায় কৰি পেলাই ক্ৰয় কৰিব পাৰিব। বিশেষকৈ IDFCৰ জৰিয়তে যিহেতু ইয়াত লোনৰো ব্যৱস্থা আছে, গতিকে কোনো ব্যক্তিৰ যদি পইচা হাতত কম আছে তেতিয়াও তেখেতলোকে আহি এই ডিলাৰটোত বাইক ক্ৰয় কৰিব পাৰিব। স্কুটিয়ে হওক বা বাইকে হওক, দুইটা আচলতে উপলব্ধ আছে। সকলোৱে পাৰিব খুব সুন্দৰ সুন্দৰ বাইক। আৰু বিশেষকৈ এই যি ডিলাৰটোৰ অনাৰ হৈছে পলাকদা বহি আছে। পলাকদাই খুব বৰপথাৰবাসী ৰাইজৰ সুবিধাৰ কাৰণে ডিলাৰটো খুলিছে, যিহেতু নতুন এখন গাড়ী লোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। যোগাযোগ নাম্বাৰ দিয়া আছে। এই যিটো বন্ধন বেংক দেখিছে, বন্ধন বেংকৰ নিচেই কাষতে লাগি আছে। আৰু বিশেষকৈ আপোনালোকে যদি বৰপথাৰ টাউনৰ ফালৰ পৰা আহে, এই আচলতে টাউনৰ ফালৰ পৰা আহিছে, টাউনৰ ফালৰ পৰা আৰু অপজিট ছাইডো আছে, আৰু এইফালে সৰু পথাৰ গৈছে। এই দুয়োটাৰ মাজতে ডিলাৰটো আছে, আপোনালোকে আহিব পাৰিব। আমি সকলো গ্ৰাহকলে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আমাৰ প্ৰতিষ্ঠানলৈ আদৰণি জনাইছোঁ। যিসকল গ্ৰাহকক ধৰক আমাৰ ছেকেণ্ড হেণ্ড বাইক প্ৰয়োজন হয়, সকলো ইয়ালৈ আহিব পাৰে। সকলোৱে নিৰ্দিষ্ট এটা পৰিমাণৰ পইচা লৈ ইয়ালৈ অহাৰ পাছত আমি ফাইনেন্সৰ সুবিধা আছে। আমাৰ ইয়াত আপোনাৰ 21, 22, 23, 24, 25লৈকে সকলো মডেলৰ গাড়ী আছে। যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা ধৰণৰ গাড়ী আমি মানে ব্যৱস্থা কৰি দিওঁ। তেওঁলোকে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলটো লৈ ইয়ালৈ অহাৰ পাছত IDFC ফাইনেন্স আছে, আমাৰ এভেইলেবল আছে। সকলোখিনি কৰি যেনেকুৱা পচন্দ হয়, যেনে ধৰণৰ হয় তেনেধৰণে গাড়ী লৈ যাব পাৰিব। সকলোকে আমি আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। সকলো গাঁও আহক আৰু সকলোৱে আমাৰ বৰপথাৰ আপোনাৰ সৰুপথাৰ ৰোডত, বৰপথাৰ পৰা সৰুপথাৰ ৰোডত চিৰামিলো কয় বা বন্ধন বেংকৰ তলতে আমাৰ বৰপথাৰ বন্ধন বেংকৰ অপজিটত আমাৰ হেৰি আছে, প্ৰতিষ্ঠানটো আছে। গতিকে ইয়ালৈ সকলো আহক, সকলো আহি একদম নিজৰ মন পচন্দ যেনেকুৱা লাগে যি বাইকে লাগে তাৰ পৰা ধৰি আপুনি কেতিয়া ডমিনাৰ ধৰণৰ বাইক লাগে বা তেল কম খোৱা বাইক হ'লেও যি য'ত লাগে মানে সকলো কোম্পানীৰে বাইক আমাৰ ইয়াত এভেইলেবল আছে। সকলো আহি দিব পাৰে। সকলোকে ধন্যবাদ জনাইছোঁ। পলাকদাই আপোনালোকক সকলোকে কথাখিনি ক'লে, গতিকে সকলো আহিব। যোগাযোগ নাম্বাৰ দিয়া আছে। আৰু ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।